নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু আজি হ'ল তাৰিখ 29/11/2019 আৰু আজি দেখিছে মই ওলাই আছোঁ, ৰেডি হৈ আছোঁ। উমানন্দ মন্দিৰত যাম, সেইবাবে ৰেডি হৈ আছোঁ। এতিয়া যাবৰ বাবে অলমষ্ট ৰেডি, অলমষ্ট মানে টোটেলি ৰেডি। তো জাষ্ট এতিয়া যাবৰ কাৰণে ওলাওঁ এণ্ড দেন যাওঁ। আৰু জানিবলগীয়া বহুখিনি কথা আছে উমানন্দ মন্দিৰৰ বিষয়ে। ইমান নাজানো, আই থিংক ইউটিউবতো ইমান তথ্য এভেইলেবল নাই অসমীয়া ভাষাত। বেলেগ বেলেগ ভাষাত আছে, কিন্তু আমাৰ অসমত থকাৰ পাছতো অসমীয়া ভাষাত কিন্তু এভেইলেবল নাই তথ্য। সেইটো বেয়া লাগে আচলতে। বেয়াখিনিতো আমাৰ অসম পূৰা ওপৰত যাব। যেনিবা কোনোবা ছোৱালীৰ কিবা হৈছে, সেইবোৰ ক্ষেত্ৰত ঢেকীয়াৰ পাতৰ, তো এইবিলাকত পূৰা চাৰ্চ কৰিলেই হ'ল, পাই যাব। কিন্তু ভাল ভাল যিবিলাক গৌৰৱ আছে এইবোৰত কিন্তু অসমীয়া ভাষাত নাপায়। কিন্তু অসমৰ বস্তু বেলেগ ভাষাত কিন্তু আপুনি তথ্য পাব এভেইলেবল। সেইবাবে এতিয়া যাব ওলাইছোঁ উমানন্দ মন্দিৰলৈ, গতিকে ব'লক। Feel the waves cut through me, hypnotized by the sounds I'm breathing in. Hold tight, chemicals collide. Hold tight, hold tight, hold tight. Dripping lights paint the skies, all because of you. Dripping lights paint the skies, only you can make me move. তো বন্ধুসকল, এতিয়া আছোঁ ব্ৰহ্মপুত্ৰ পাৰত, উমানন্দ মন্দিৰলৈ গৈ আছোঁ ফেৰীত উঠি। খুব ভাল হয় আচলতে ফেৰীখন, গান বজি আছে। আই থিংক কপিৰাইট ষ্ট্ৰাইক আহি যাব। আৰু ৰ'দ দি আছে আৰু বতাহ দি আছে। আৰু লাইফ জেকেট এইটো। দাদা কোনফালে আছে উমানন্দ মন্দিৰ? সেইফালে ন? আই থিংক সেইফালে। অঁ, সেইটো পাহাৰখনত আছে। তো এইটো মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ ফেৰীত। Open eye, feel the waves cut through me, hypnotized by the sounds I'm breathing in. Hold tight, hold tight. क्या करते हो ये मुझे तुम बता। कहाँ से आए हो? कहाँ से आए हो? हाँ? यहाँ से? आप लोग डांस कर रहे हैं? करो करो, पूरा करो। Dripping lights paint the skies, only you. সঁচাকৈ খুব ধুনীয়া হয়, একচুৱেলি খুব ধুনীয়া হয় ব্ৰহ্মপুত্ৰ নদী। আমি কেতিয়াও এক্সপ্ল'ৰ কৰাৰ সুবিধাই নাপাওঁ। আৰু বহুত গান বজি আছে একচুৱেলি, সুবিধা পাই নাপায় নাজানো। তো পামেই যায় আৰু অলপ। Can make me. তো বন্ধুসকল, আহি পালোঁ এতিয়া। জাষ্ট ফেৰীৰ পৰা নামিছোঁ আৰু ইয়াতে সৰু সৰু দোকান আছে, বেছি দোকান নাই, বাট কিছু দোকান আছে এইবিলাক। কিমান দাম দাদা? 20 টকা দাদা। 20। আৰু ইয়াতে নাৰিকলো আছে, নাৰিকল খাবৰ কাৰণে। একচুৱেলি বিচ লাইক পৰিৱেশ, কাৰণ যিহেতু আইলেণ্ড, নদী আইলেণ্ড, ৰিভাৰ আইলেণ্ড। তো এয়া নাৰিকল আছে। কিমান দাম? এটা 50, এটা 40। কমকৈ আছে সেইটো? এইটো কম হ'ব, এইটো বেছি পাব। কমাই দিব নাই? এইটো কম নহয়। কমাই নিদিয়ে। তো এয়া নাৰিকল আছে, নাৰিকল খাব পাৰি। আৰু এটমছফিয়াৰটো খুব ধুনীয়া এটমছফিয়াৰ। আৰু এতিয়া ওপৰলৈ যাওঁ। তো যথেষ্ট ওপৰত যাব লাগে একচুৱেলি। এখন পাহাৰৰ নাম হ'ল ভস্মাকাট। মোৰ নামটোৱে মই পাহৰি গ'লোঁ, ইমান বেছিকৈ ভাগৰ লাগি গ'ল। আই থিংক তো এনেকুৱা পৰিৱেশ, আৰু পৰিৱেশো খুব ধুনীয়া। পূৰা
মানে নেচাৰৰ লগত সম্পৰ্ক আছে, নেচাৰৰ লগত সম্পৰ্ক নহয়, নেচাৰে আছে। তো ভাবিব লগা কথা এইটো যে ভাগৰ লাগি গৈছে একচুৱেলি, বহুত ভাগৰ লাগিছে। এই মন্দিৰটো বনাইছিল আহোম ৰজাই, গদাধৰ সিঙে বনাইছিল। তো তেতিয়াৰ পৰা আছে। 1897ত যি ভূমিকম্প আহিছিল সেইটোত একচুৱেলি মই অকলে আহিছোঁ। ছোৱালী মানুহ অকলে আহিলে অলপমান মানুহে বেলেগ বেলেগকৈ চায়, সেইটো অলপমান প্ৰব্লেম। এনিৱেইজ, কাৰণ এনেকৈ ছোৱালী অসমত ওলাই নাহে। প্ৰথম কথা হ'ল সেইটো, য'তে ত'তে ছোৱালী অকলে নাযায়, ছোৱালীৰ লগত এটা কোনোবা থাকে। গতিকে মই চবতে অকলেই আহোঁ, কোনো মোৰ লগত নাথাকে কেৱল ভগৱানৰ বাহিৰে। এনিৱেইজ, তো এইটো ভাবিবলগীয়া কথা যে ইমান নিৰ্জন এলেকাত কেনেকৈ বনালে মন্দিৰ, ইটা কেনেকৈ আনিলে, শিল কেনেকৈ আনিলে, সেইটো ভাবিব লগা কথা। আচলতে এয়া বনাইছে শিলেৰে, কাৰণ এয়া পাহাৰখনৰ নাম হৈছে ভস্মকুট আই থিংক পাহাৰ, আই থিংক চ'। ব'লক ওপৰলৈ যাওঁ। আমাৰ ভাৰতখন এনেই সুন্দৰ বুলি নকয় আচলতে, আৰু গুৱাহাটীখনৰ সৌন্দৰ্য ইমান সৌন্দৰ্য আছে, বাট আমি এক্সপ্ল'ৰ কৰিবলৈ নাজানো, আমি তাক সংৰক্ষণ কৰিবলৈ নাজানো। খুব ধুনীয়া হয়। আৰু এটাই মোৰ চৰকাৰলৈ আবেদন অথবা দাবী যে ফেৰী হোৱাটো অলপমান ভাল কৰক। আৰু বিশেষকৈ ব্ৰহ্মপুত্ৰ আমাৰ গৌৰৱ, আৰু আমি নিউ জেনেৰেশ্যনে এক্সপ্ল'ৰ কৰিবলৈ বিচাৰোঁ, গৌৰৱ আমি বৰ্ধন কৰিবলৈ বিচাৰোঁ। গতিকে অলপমান ফেৰী সেৱাটো ভাল কৰক। তো সেইটোৱে দাবী। আৰু পাই গ'লোঁ এতিয়া। যথেষ্টখিনি চিৰি বগাই আহিব লাগে, কিছু ভাগৰুৱা হৈ যোৱা যায়। ইয়াৰ পাছত আমি ইয়াতে চেণ্ডেল থ'ব লাগিব, আৰু এয়া চাকি ল'ব লাগিব। গতিকে চাকি লৈ লওঁ। ল'লোঁ আৰু গৈ আছোঁ এতিয়া ওপৰলৈ। যথেষ্ট ধুনীয়া হয় একচুৱেলি। জোতা ইয়াত ৰাখক বুলি লিখি থোৱা আছে। আমাৰ মানুহবিলাক ইমানেই বেছি আমি কনচিয়াছ নহয় পৰিৱেশৰ প্ৰতি যে লিখি থ'ব লাগে। তো এয়া হ'ল উমানন্দ মন্দিৰ। ইয়াৰ হিষ্ট্ৰীৰ বিষয়ে আমি অলপমান অনুসন্ধান কৰিম, কিন্তু তাৰ আগতে আৰু এডাল চম্পা ফুলৰ গছ আই থিংক সৰি গৈছে পাতবিলাক। ৰিয়েলি বিউটিফুল। যি নেচাৰ ভাল পায় তেওঁলোকৰ বাবে বেষ্ট প্লেচ আহিবৰ কাৰণে। তো আই থিংক মন্দিৰত সেৱা কৰি লওঁ, এণ্ড দেন কথা পাতি আছোঁ। টিল দেন কিপ ৱাচিং এণ্ড বাই বাই। ইয়াতে লাইন পাতিব লাগে, বহুত এটা লাইন নাই, বাট কিছু আছে। আৰু খুব ধুনীয়া পৰিৱেশ আচলতে। এতিয়া যদি আমি ইতিহাসলৈ যাওঁ, ইয়াৰ কামবিলাক চাওক। ইয়াৰ কামবিলাক যদি চোৱা যায়, তেতিয়াহ'লে ইয়াৰ বশিষ্ঠ মন্দিৰৰ কামৰ সৈতে অলম'ষ্ট ছেম হয়। এনেকুৱাকৈ মাজত কাম আছে। তো ইয়াৰ কাম প্ৰায় 400 বছৰমান পুৰণি হয়। এয়াতো কাহিনী হ'ল সেয়া সতী পাৰ্বতীৰ আৰু মহাদেৱৰ, কিন্তু ইয়াক পুনৰ নিৰ্মাণ কৰা হয়। ইয়াক যেতিয়া মন্দিৰ আছে, মহাদেৱ শিৱ অৱস্থান কৰে বুলি গম পায়, তেতিয়া আহোম ৰজা গদাধৰ সিংহ, যি নেকি খুব বেছিকৈ পাৱাৰফুল আছিল, জয়মতীৰ স্বামী আছিল, তেওঁ ইয়াক 1695ত ইয়াক নিৰ্মাণ কৰে। আজিৰ যিটো উমানন্দ আছে, ইয়াক নিৰ্মাণ কৰিছিল গদাধৰ সিংহই।
আৰু এতিয়াও তাৰ চিহ্ন পাবলৈ পোৱা যায় যে আহোমৰ যিবিলাক কৃতি আছে এইবোৰ প্ৰায় বশিষ্ঠ মন্দিৰৰ সৈতে অলম'ষ্ট ছেইম হয়, ষ্ট্ৰাকচাৰবিলাক ছেইম হয়। আমি কামাখ্যা মন্দিৰতো গ'লোঁ, কামাখ্যা মন্দিৰৰ ষ্ট্ৰাকচাৰবিলাক বেলেগ হয়, খুব বেছিকৈ মানে এডভান্স টেকন'লজি ইউজ কৰা হৈছে কামাখ্যা মন্দিৰত। এতিয়া মন কৰিবলগীয়া কথা এইটো যে ইমান এডভান্স টেকন'লজি ইউজ কৰিছে, সেইটো একো ডাঙৰ কথা নহয়, আজিৰ মিস্ত্ৰীয়ে কৰিব পাৰিব, কিন্তু সেই 400 বছৰ আগতে সেই মেচিনবিলাক ক'ৰ পৰা ওলাইছিল সেইটোহে চবতছে বেছি ডাঙৰ কথা। কেতিয়াবা আপোনালোকেও ভাবেনে এইটো কথা যে মানে ইমান যদি মন্দিৰ বনাবলৈ লাগে খুব সুসজ্জিতকৈ, তেতিয়াহ'লে তাৰ ইনষ্ট্ৰুমেণ্টবিলাক ক'ৰ পৰা আহিল? তো যদি ইনষ্ট্ৰুমেণ্ট আছে তেতিয়াহ'লে ভাবক কিমান বেছিকৈ এডভান্স মানুহ আছিল সেইখিনি সময়ৰ আমাৰ পূৰ্বপুৰুষবিলাক। গতিকে সেইটো বেছিকৈ ভাবিব লগা কথা। গতিকে আহোম ৰজাই বনাইছিল এই মন্দিৰটো যেতিয়া তেওঁ গম পাইছিল যে ইয়াতে মহাদেৱ সি বিৰাজমান কৰে, তেতিয়া তেওঁ ইয়াতে মন্দিৰটো তেওঁ নিৰ্মাণ কৰে আৰু তাৰপাছত তেওঁলোকৰ বংশধৰবিলাকে ইয়াতে পুৰোহিত হিচাপে কাম কৰিব পাৰে, তাৰ বাহিৰে বেলেগ নোৱাৰে। 3টা বংশৰ মানুহ, কনৌজ 3টা বংশৰ মানুহে পাৰে। কিন্তু ইয়াতেও মন কৰিবলগীয়া কথা এইটো যে অনলি তেওঁলোকহে ইয়াতে এই আইলেণ্ডটো থাকিব পাৰে, বেলেগবিলাক কিন্তু তেওঁলোকৰ ফেমিলি মেম্বাৰ কিন্তু এই আইলেণ্ডটোৰ ভিতৰত থাকিব নোৱাৰে। এইটো কিয় নোৱাৰে সেইটোৰো কাৰণ আছে। যিয়ে নহওক আহোম ৰজাই বনালে এই মন্দিৰ, কিন্তু 1865ৰ যি ভূমিকম্প আহিছিল সেই ভূমিকম্পটোত মন্দিৰটো যথেষ্ট ক্ষতিপ্ৰাপ্ত হয়। ক্ষতিপ্ৰাপ্ত হোৱাৰ বাবে পুনৰাই ইয়াক এজন ব্যৱসায়ৰ দ্বাৰা বনোৱা হয়। তেতিয়াৰ পৰা এনেকৈ আছে আৰু ইয়াৰ দ্বাৰা গম পোৱা যায় যে অসমীয়া যিটো আৰ্ট এণ্ড ক্ৰাফ্ট ইয়াতে পৰিলক্ষিত হয়। যেতিয়া পিছত বনায় তেতিয়া অসমীয়া আৰ্ট এণ্ড ক্ৰাফ্টবিলাক ইয়াতে ইউজ কৰা হয়। গতিকে এই হৈছে উমানন্দ মন্দিৰৰ হিষ্ট্ৰী আৰু পৰিৱেশটোতো কিমান ধুনীয়া হয়, কিমান বেছিকৈ ধুনীয়া হয় পৰিৱেশ। চবফালে ফল ফকাৰ ফুল আৰু খুব ধুনীয়া পৰিৱেশ, য'ত নেকি নন্দন বন কানন এইবিলাক যে শুনো, তো খুব এনেকুৱা পৰিৱেশ। গতিকে ইয়াতে কাপলবিলাকো বহুত আহে, তেওঁলোকৰ বাবে খুব পাৰফেক্ট ঠাই হয়। এনিৱেজ এতিয়া চাওঁ আহক ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য। সেয়া আম গছ, সেয়া চম্পা ফুলৰ গছ, এয়া বেল পাতৰ গছ, বেলৰ গছ। চ' অভাৰঅল খুব ধুনীয়া পৰিৱেশ হয়, কিমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ হয় চাওক বন্ধুসকল। জেনেৰেলি কি হয় এনেকুৱা আইলেণ্ডৰ মাজত অকলশৰীয়াকৈ কিমান বেছিকৈ ভয় ফিল হ'ব পাৰে। এতিয়া মই ছোৱালী মানুহ হিচাপে অকলে আছোঁ, বাকী ইফালে ঠাইতহে মানুহ আছে, কিন্তু ফল ফুলেৰে জাতিষ্কাৰ হৈ আছে এইখিনি ঠাই, গোটেইখিনি ঠাই। তো ইয়াত ভয়ৰ কোনো মানে অলপমানো নামমাত্ৰও চিন নাই। হয়, আপুনি ইয়াৰে পণ্ডিতজী হয়? মই ইয়াৰে পণ্ডিত হয়। হয়, আৰু কিমান বছৰৰ পৰা আছে মই আপুনি? এতিয়া বৰ্তমান 25 বছৰ হৈ গ'ল। 25 বছৰ? বহাগ পালে 26 হ'ব। 26 বছৰ ইয়াতেতো মানে পণ্ডিতজী ইয়াতে থাকিব নাপায় নেকি এইটো আইলেণ্ডত? পায়, কিয়নো পূজা সেৱা কৰিব লাগিব। পৰিয়াল থাকিব নাপায়? হয়, সেইটো থাকিব নোৱাৰে ন? হয়, আৰু আপোনালোকৰ সেই বংশানুক্ৰমিকভাৱে চলি আহি আছে। হয়, আৰু যে উৰ্বশীৰ কথা যে আছে, তলত আছে, চাব যাব পাৰিনে? নাই, পটকে যাব নোৱাৰি, সময় লাগিব। হয়, পিছত এদিন আহিলে আমি দেখুৱাৰ সুযোগটো দি দিম তোমাক। ঠিক আছে, শান্তি আহিব। হয়। তো ব্ৰহ্মপুত্ৰ নদীৰ একেবাৰে মাজ ভাগত, য'ৰ পৰা নেকি কোনো ধৰণৰ সংযোগ নাই, তাতে আছে উমানন্দ মন্দিৰ। উমানন্দ মন্দিৰ আছে পাহাৰৰ ওপৰত, যদিও এইটো নদীদ্বীপ, এয়া কিন্তু পাহাৰ, আৰু এই পাহাৰখনৰ নাম হৈছে ভস্মকলা। এতিয়া ভস্মকলা কিয় নাম আহিল সেইটোৰ কিন্তু ইতিহাস আছে। এতিয়া আহোঁ আমি ইতিহাসলৈ। উমা মানে হৈছে পাৰ্বতী আৰু নন্দ মানে হৈছে মহাদেৱে ইয়াতে আৰাধনা কৰি আছিল। যেতিয়া সতীয়ে নিজৰ দেহ ত্যাগ কৰিছিল, আহুতি দিছিল যেতিয়া, তাৰপাছত তেওঁ আহি ইয়াতে আৰাধনা কৰি আছিল। আৰু মহাদেৱ শিৱৰ যদি কেৰেক্টাৰটো চাবলৈ যোৱা যায়, খুব বেছিকৈ ষ্ট্ৰং পুৰুষ এজনৰ। তেওঁ নিজৰ পত্নীক ইমান বেছিকৈ ভাল পাইছিল যে তাৰপাছত তেওঁ যেতিয়া হেৰুৱাই দিলে, আহুতি দি দিলে যেতিয়া, তাৰপাছত তেওঁ পুনৰ পাবৰ বাবে
ইয়াতে আৰাধনা কৰি আছিল, সাধনা কৰি আছিল। সেই আৰাধনা কৰি থাকোঁতে কামদেৱ আহিছিল। কামদেৱ আহি ধ্যানটো ভংগ কৰি পেলাইছিল। তেওঁৰ ধ্যান ভংগ কৰোঁতে মহাদেৱ খুব বেছিকৈ ক্ৰোধিত হয় আৰু তেওঁৰ ক্ৰোধৰ যি অগ্নি, সেই অগ্নিৰে ভস্ম কৰি পেলায় কামদেৱক। সেইবাবে এই পাহাৰখনৰ নাম হৈছে ভস্মকলা পাহাৰ। তো বেচিকেলি ইয়াত মই ভাবিছিলোঁ যে আহোমৰ জেনেৰেশ্যনটো অনলি ইয়াতে পূজা পাতল কৰিব পাৰে, কিন্তু তিনিটা জাতি ন খুৰা? মানে আৰু তিনিটা পৰিয়ালৰ দিছিল। অ'কে, তিনিটা পৰিয়ালৰ যি বংশধৰ আছে তেওঁলোকে বেলেগে কৰিব নোৱাৰে, তেওঁলোকৰ বংশধৰে অনলি পূজা কৰিবলৈ পাৰে এই মন্দিৰত। পৰাশৰ, চাণ্ডিল্য আৰু ভৰদ্বাজ। এই তিনিটা গোত্ৰৰ মানে অসমতো বহুত ভৰদ্বাজ আছে। তেওঁলোকৰ নহয়, আমাৰ হেলাচা আৰু চেপ্তি দুটা হেৰি দিছে। আমাৰ সেই দুটাৰ মানে বংশধৰখিনিহে পাৰে, বাকীবিলাক বেলেগে নোৱাৰিব। হেলেচা আৰু চেপ্টিক, হেলেচা আৰু চেপ্টিকৰ ভৰদ্বাজ আৰু চাণ্ডিল্য আৰু পৰাশৰ উপাধিৰ মানুহে পাৰিব। এই তিনিটা গোত্ৰৰ মানুহেহে পাৰিব, তাৰ বাহিৰে পৰিয়ালৰ মানুহে পাৰিব, তাৰ বাহিৰে বেলেগে পূজা পাতল কৰিব ইয়াতে নোৱাৰিব। তো এইটো লাইক অভিশাপ আছিল নেকি? নহয়, এইটো পৰম্পৰা। ৰজাই দান কৰিছিল, ডনেট কৰা বস্তু ডনেট কৰিছিল, তাৰ পৰিয়ালহে তো জানিব লগা বহুতখিনি কথা আছে। তো ইয়াৰ আৰু কি কথা ধৰক মানে বিশেষত্ব কি আছে বা এনেকুৱা কি আছে? এইটোতো পুৰণা মন্দিৰ, দাপৰ যুগৰ মন্দিৰ, দাপৰ স্বয়ম্ভূলিংগ, মাটিৰ পৰা নিজে ওলোৱা। এইটোতো কোনো বনোৱা নহয়, বাহিৰৰখিনিহে বনোৱা ষ্ট্ৰাকচাৰটো। বাকী ভিতৰৰ যিটো মূল মন্দিৰ, মূল বিগ্ৰহ, সেইটো হ'ল মাটিৰ পৰা নিজে ওলোৱা। এইটো একদম দাপৰ যুগৰ মন্দিৰ, পুৰণা মন্দিৰ। সেইকাৰণে ইয়াত মানুহে হেৰি এই পাহাৰখনৰ নাম হ'ল এই পাহাৰখনত ইয়াতে এডাল বেলগছ আছিল। এই বেলগছডালৰ তলত এই শিৱলিংগ ওলাইছে। সেই শিৱলিংগটো পালে কোনে? আমাৰ নৰ্থ গুৱাহাটীৰ এতিয়া ৰজাদুৱাৰ ঘাট বোলা এটা ঘাট আছে, ঘাট। তাতে ৰজাৰ এজনী কামধেনু গাই গৰু আছিল। সেই কামধেনু গাই গৰুজনীয়ে প্ৰত্যেক দিনে ইয়াতে নিজে গাখীৰ দি থাকে। এতিয়া নদী নাছিল, এতিয়া কোনো নদী নাছিল, এখন এখন পাহাৰ, বহুত জংঘলেদি ভৰা আছিল, জংঘলেদি ভৰা। শিৱও বাছি লৈছিল এই জেগাখিনি, ইয়াত নিৰল জেগা, ইয়াত কোনো মোক লগ নাপায়। তপস্যা কৰি থাকিলে কোনো গম নাপাব। কিন্তু কামধেনু গাইটোৱে সদায় নিজে ইয়াতে গাখীৰ দিয়ে। ৰজাত মানুহ আহি খেদি লৈ যায়, কিন্তু আকৌ আহি পেলাই গছডালৰ তলতে মানে আহি পেলাই মোটামুটি গাখীৰ দি থাকে। এই সময়তে আৱিষ্কাৰটো পৰশুৰামৰ কামধেনু গাখীৰ দি থকা যেতিয়া গম পালে, ৰাতিপুৱা গাই খিৰোৱা টাইমত যেতিয়া গৰখীয়াই গাখীৰ নাপায়, এদিন গ'ল, দুদিন গ'ল, 3 দিন গ'ল, তাৰে পিছত ৰজাই নিজে আহিলে। নিজে আহি কি কাৰণত ৰাতিপুৱা গাখীৰ নাপায়, ৰজাই ইয়াতে কামধেনু গৰুটোৱে গাখীৰ দি থকা দেখা পালে। দেখা পাই সিদিনাখনে ৰাতিয়ে ৰজা সপোনত দেখুৱাইছে যে তাৰে তলত এটা শিৱলিংগ আছে। সেই শিৱলিংগটো কেনেকৈ আছে, কি আছে, ৰাতি সপোনতে ৰজা গম পালে। তেওঁ পিছদিনা আমাৰ যে তলত যে গুহা হৈছে, কিহৰ কাৰণে হৈছে? এই খান্দতে তাৰ তলত শিৱলিংগটো তাতে উদ্ভৱ হৈছে। সেইকাৰণে আমাৰ তলত আছিলে, বহুত খান্দি উলিয়াব লগা হৈছিল। সপোনটো মানে পোৱাৰ পাছত তেওঁ মানে পুৰা চিয়ৰ হৈ গৈছিল, চিয়ৰ হৈ তেওঁৰ মানুহ আনি ইয়াতে বেলগছ দল গুচাই তাতে খান্দি সেই শিৱলিংগটো পালে। সেই শিৱলিংগটো যেতিয়া পালে, মূৰ্তিটো হ'লে নহয়, তেওঁ পৰিচালনাৰ কাৰণে, পূজা পাতল কৰাৰ কাৰণে পূজাৰী লাগে। এতিয়া পূজাৰী ক'ৰ? পূজাৰী বংশধৰ হ'ল আমাৰ কনৌজ। আমাৰ অৰিজিনেল বংশ হ'ল কনৌজ। কনৌজৰ পৰা আমাৰ ইয়াতে পূজা অৰ্চনা কৰিবলৈ পৰশৰ গোত্ৰৰ পূজাৰী লৈ আহিলে। যেতিয়া পৰশৰ গোত্ৰৰ পূজাৰী লৈ আহিলে, তেতিয়া পৰশৰ গোত্ৰৰ পূজাৰীজনৰ বংশবৃদ্ধি হ'ল। আখোজ লাগিলে, হয় জন্ম আখোজ নহয়, মৃত্যু আখোজ লাগিলে। মৃত্যু আখোজ হ'লেতো আখোজৰ ভিতৰততো গোহাঁই স্নান নহয়, গোহাঁইৰ আৰতি নহয়, ভোগ লগাব নোৱাৰে। তাৰে কাৰণে আৰু কনৌজৰ পৰা ভৰদ্বাজ গোত্ৰৰ পূজাৰী আনে।
তেনেকৈ আমাৰ ইয়াতে দুই গোত্ৰৰ পূজাৰী দি মন্দিৰ পৰিচালনা কৰে চ' বন্ধুসকল এইটো হ'ল ডাঙৰ শিল প্ৰকাণ্ড শিল খুব প্ৰকাণ্ড শিল এইটো খুব পৌৰাণিক ঠাই হয় ইতিহাস প্ৰসিদ্ধ ঠাই হয় কিমান ডাঙৰ শিল ইয়াতে আহিলেই ফিল কৰা যায় যে খুব বেছিকৈ পৌৰাণিক ঠাই হয় আৰু এতিয়া আমি গৈ আছোঁ এই ৰাস্তাৰে কি আছে চাওঁ যায় ৰাস্তাত এফালেৰে চাগে কাপলছবিলাক যায় আই থিংক চ' ইয়াতে বহুত আহে কাপলছ আৰু এয়া দেখিব পাৰিছে এয়া এডাল কি গছ এডাল আই থিংক বগৰী গছ অৰ ছামথিং বাট আই এম এলোন মই অকলে আহিছোঁ আই ডোণ্ট ন' কি হ'ব নহ'ব তো বেছি দূৰলৈ যোৱাটো আই থিংক ছেফ নহ'ব নেকি তো বেছি দূৰলৈ নাযাওঁ চ' গোটেইবোৰ হ'ল এয়া পৰিৱেশ খুব ধুনীয়া পৰিৱেশ হয় আৰু চাৰিওফালে খালি গছ বিৰিখ এই চবে এইবিলাক একেবাৰে পৌৰাণিক ঠাই হয় এইবিলাক শিলৰ টুকুৰা ডাঙৰ শিলৰ টুকুৰা আছে এইবিলাক ডাঙৰ শিলৰ টুকুৰা আৰু ইয়াতে আহি কিনে লাভাৰ্ছবিলাকে লাভাৰ পইণ্ট একচুৱেলি আই থিংক অসমীয়া ছোৱালী ব্লগাৰে ইমান ৰিস্ক লৈ চাগে ব্লগ কৰা নাই আই থিংক চ' মই এতিয়া অকলে আহি আছোঁ এইখিনি ঠাইলৈ ইমান ৰিস্ক লৈতো অহা নাই চ' আই থিংক আই এম কোৱাইট ব্ৰেভ গাৰ্ল আই থিংক চ' অলপমান ভয় লাগে কাৰণ বেলেগ একো নাই জাষ্ট মানে মানুহ ক'ৰবাত পিছফালৰ পৰা ঘপককৈ আহে নেকি সেইটো ভয় লাগে আদাৰৱাইজ খুব ধুনীয়া ইয়াৰ পৰা নদীৰ ভিউ আহে ইয়াতে চাৰিওফালে গছ গছনি এই চব আছে চৰাই চিৰিকটি আৰু খুব ধুনীয়া পৰিৱেশ খুব প্ৰাকৃতিক পৰিৱেশ যিবিলাক নেচাৰ লাভাৰ হয় এবছলিউটলি তেওঁলোকৰ বাবে পাৰফেক্ট ঠাই হয় ইয়াতে বিভিন্ন প্ৰকাৰৰ চৰাই আছে বিভিন্ন প্ৰকাৰৰ গছ আছে ফল ফুলেৰে জাতিষ্কাৰ যিটো পৰিৱেশ বুলি কোৱা হয় সেয়া পৰিৱেশ কি আছে চাওঁ যায় বলকচোন বাৰু একচুৱেলি অলপমান ভয় লাগিছে মই ছেফটিৰ কাৰণে একো বস্তু অনা নাই গাৰ্ল ছেফটিৰ কাৰণে মই এটা ভিডিঅ' বনাম একচুৱেলি তো সকলো টাইমতে যেতিয়া অকলে থকা যায় লৈ আহিব লাগে আজিতো মই একো অনা নহ'ল জেনেৰেলি চ' বলক ভগৱান আছে লগত আৰু ইমান ভয় কৰাৰ দৰকাৰ নাই তো আজিৰ যুগত কোনো ৰাম নাই সীতাক ধৰি নিওঁতে যেনেকৈ বচাব আহিছিল ৱাও ইটছ নাইচ এই চিৰিবোৰ কেতিয়া বনালে এয়া চাগে চৰকাৰে বনাইছে ৰিচেণ্টলি বনাইছে এয়া আহোম যুগত চাগে বনোৱা হোৱা নাই এইবিলাক টুৰিষ্টৰ কাৰণে বনাইছে যাতে টুৰিষ্টে উপভোগ কৰিব পাৰে ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো আৰু ইয়াত বহিলে বিশ্বাস কৰক কোনো প্ৰেম নোহোৱা মানুহৰো প্ৰেম জাগ্ৰত হৈ যাব ইমান ধুনীয়া পৰিৱেশ হয় খুব ধুনীয়া পৰিৱেশ হয় আই জাষ্ট লাভড ইট ইয়া একেবাৰে তললৈ আহি পালোঁ ভয় কৰি হ'লেও একদম তললৈ আহি পালোঁ আৰু এয়া ওপৰৰ যিটো চিৰি এই চিৰিলে একদম মন্দিৰৰ ওপৰলৈ যায় আৰু এয়া হ'ল ইয়াৰ পিছফালে আছে ব্ৰহ্মপুত্ৰ নদী খুব ধুনীয়াকৈ ব্যৱস্থা কৰি দিছে যাৰ দ্বাৰা নেকি আমি নদীৰ যিটো ভিউ তাৰ আমি আনন্দ উপভোগ কৰিবলৈ পাৰোঁ তো তাৰ বাবে ভাল ধুনীয়াকৈ ব্যৱস্থা কৰি দিছে অ' মাই গড কাপল দুটা মানে কাপল এযোৰ আছে ইয়াতে কৈছে যে নিষিদ্ধ এলেকা এই এলেকাত নদীৰ পানী গভীৰ আৰু সোঁত তীব্ৰতৰ গতিকে এই এলেকাত প্ৰৱেশ নকৰিব নদীৰ পাৰত থকা শিলৰ ওপৰত নুঠিব ফটো বা চেলফি ল'বলৈ চেষ্টা নকৰিব এডজেক্টা বাট তলত কাপলছ বহি আছিল যে মই দেখাই নাছিলোঁ এটলিষ্ট সিহঁত থাকিলে মোৰ সাহস আহিব অৱশ্যে সাহস আহিব লগাটো কি জাষ্ট মানে মনৰ সাহস আদাৰৱাইজ কোনোবাই যদি ইয়াতে কোনোবাই এটেক কৰে থৰি নাই সিহঁতে বচাব আহিব সিহঁতে ওলোটাই পলাবহে তো ইমানো বেছিকৈ সিহঁত মানে বিশ্বাসযোগ্য মানুহ নহয় গতিকে মই সিহঁতৰ মুখটো নেদেখুৱাওঁ বাট কাপলছ যে বহি আছে সেইটোহে দেখাম ঠিক আছে হে ৰাম
ড'ন্ট ডু দিছ। তেওঁলোকে অলপমান বেছি প্ৰেমত আকুল হৈ আছে, বাট মই সেইবোৰ নেদেখাওঁ আপোনালোকক, কাৰণ চবেই চবৰে এইবিলাক মুমেণ্ট থাকে আৰু কাৰোবাৰ পাৰ্চনেল মুমেণ্টটো তেনেকৈ দি দিয়াটো কেতিয়াও উচিত কথা নহয়। গতিকে অ' মাই গড, ল'ৰা কেইটামান আহিছে নাজানো। কিন্তু मोटा इसमें आएगा तो फंस जाएगा। अबे ऐसा भी मत बोल भाई यार, किधर जाएगा हम लोग उधर कदर होते बढ़िया है कदर मोटा मर गया नहीं भाई, ऐसा जगह में क्यों लाया बे? मेरे को वो कोना खा जाता है वो कोई बैठा है। এনিৱেজ বন্ধুসকল, আজিৰ ব্লগটো মেবি অলপমান দীঘল হ'ব। আৰু ইয়াতে ফেৰীত যে আহিলোঁ, মই ভাবিছিলোঁ 20 টকা বুলি। উজান বজাৰ ঘাটৰ পৰা যদি আহে তো আপুনি 20 টকাত আহিব পাৰিব, বাট ইয়াতে যদি আহে তেতিয়াহ'লে আপোনাৰ 250 টকা অহা যোৱা দুয়োটা মিলাই, গতিকে অলপমান কষ্টলি হৈ যায়। আশা কৰোঁ আপোনালোকৰ এই ব্লগটো চাই ভাল লাগিল। যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আই হোপ চ' ভাল লাগিল। আৰু ময়ো যাওঁ সোনকালে, একচুৱেলি ফেৰী আহিলে মই যাব পাৰিম, কিন্তু বেটাৰী শেষ হৈ গৈছে, গতিকে ইয়াতে অন্ত কৰিব লাগিব আজিৰ ব্লগটো। আগলৈও আৰু ধুনীয়া ধুনীয়া ব্লগৰ সৈতে আহিম। তো আজিলৈকে বাই বাই, শুভৰাত্ৰি, গুড মৰ্ণিং, গুড নাইট চবখিনি। আই হোপ ভাল লাগিল। মোৰতো বিৰাট বেছিকৈ কাম ফিল হ'ল আৰু বহুত ভাল লাগিল।